हेलो एवरीवन আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। এতিয়া মই অলপ হৈ উঠি পিনে মুখ ধুই পিনে বাৰান্দাত ৰ'দ লৈছো। আমাৰ বাৰান্দাত বহুত বেছি ধুনীয়াকৈ ৰ'দটো পৰি থাকে। মই অকলে লোৱা নাই, পিছে মোৰ লগত এজনী পোৱালি আছে, আমাৰ ভণ্টিজনী এইজনী। এতিয়া আমি দুজনীয়ে বুট অলপ খাব লৈছো। বুট আৰু বাদাম আছে, এইও থাকে আৰু মোৰ লগতে। এতিয়া এনেকৈ বহি আছো। তাৰপিছত আমি এতিয়া বিলাহী ছিঙিব যাম আৰু কচু ছিঙিব যাম। কাৰণ কচু মানে পিটিকা বনাম বিলাহীৰ লগত। তাক খাই বহুত টেষ্টি লাগে। বনাই দেখাম আজি মই আপোনালোকক। এতিয়া মই বাহিৰতে এনেকৈ জুই জ্বলাই পিনে এইটো বেঙেনা পুৰিছোঁ এটা। প্ৰথমে কৈছিলোঁ বাৰু কচু পিটিকিম বুলি, কিন্তু এতিয়া বেঙেনাকে আগে পুৰি লৈছোঁ, তাৰপিছত কচু হেৰি কৰিম। অলপ সিজিছে বেঙেনাটো, ভালকৈ বনাম আৰু পিটিকা কৰিম। এতিয়া মই আমাৰ এই অলপ সৰুকৈ বাৰীখন আছে, আমাৰ বাৰীলৈ আহিছোঁ। ধনিয়া বুটলিবলৈ আহিছোঁ। ধনিয়া মই কচু কাৰণে লৈ ল'ম একেবাৰে। এয়া ধনিয়া ঘৰতে কৰিছিলে দেউতাই, ছিঙি লৈছোঁ অলপ, বেছি নালাগে। এয়া খাই শেষ হৈছেগৈ আৰু ধনিয়া অলপ আছে বাকী। কিন্তু পিঁয়াজো আছে, এনেকৈ পিঁয়াজ বা তাৰপিছত জলকীয়াখিনিও দেখাই দিছোঁ আপোনালোকক। ইমান মৰম লাগে মোৰ এনেকৈ জলকীয়া লাগি থাকে। এয়া জলকীয়া লাগি আছে, খাব হৈছে আৰু বেছি ভালকৈ ডাঙৰ হোৱা নাই। এয়া লাই শাক অলপ আছে আৰু অলপ ধনিয়া লৈ লওঁ নেকি, কম হ'ব। এয়া ধনিয়া আৰু লৈ লৈছোঁ। এতিয়া এইখিনি পিটিকাত এয়া ধনিয়া অলপ সৰহকৈ লৈ ল'লোঁ মই। তাৰপাছত এতিয়া পিঁয়াজ পাতো লৈ লওঁ। এনেকৈ পিঁয়াজ পাতো ভাল লাগে দি খাই পিনে কুটি। পিঁয়াজ পাত অলপ লৈ লৈছোঁ, হৈ যাব আৰু। তাৰপিছত কচু বুটলিব যাম মই। অতি ধুনীয়াকৈ বনাই আৰু এয়া এতিয়া মই বেঙেনা গুচাই আছোঁ। পিঁয়াজ কাটি ল'লোঁ, এতিয়া আদা কাটি আছোঁ। এতিয়া ধনিয়াখিনি কুটি লওঁ। নহয়, ধনিয়াখিনি পাছত কুটিম, আগে বেঙেনাটো পিটিকি লওঁ, তেতিয়া ধনিয়াটো দি দিলে দেখিব ভাল লাগে পিছত দিলে। এতিয়া জলকীয়াটোকে কুটি লওঁ। এতিয়া পিটিকিব লাগিব বেঙেনাটো। বেঙেনা পিটিকা খাই বহুত বেছি ভাল লাগে মোৰ। আপোনালোকৰ কেনেকুৱা লাগে জনাব। এতিয়া পিটিকি আছোঁ, চব মিক্স কৰিছোঁ। এতিয়া বেঙেনা পিটিকা হৈ গ'ল। খাই পিনে কেনেকুৱা লাগে নাজানো আৰু, টেষ্টিয়ে লাগিব চাগে। তাৰপিছত এতিয়া কচুৰ কাৰণে মই যাব লাগে কচু বুটলিবলৈ। এতিয়া মই আমাৰ বাৰীলৈ আহিছোঁ কচু বুটলিবৰ কাৰণে। আপোনালোকক মই কচু বুটলা দেখাম বাৰু। আমাৰ বাৰীত কচু আছে বহুত, সেইকাৰণে ভাবিলোঁ কচু পিটিকা কৰোঁ। এতিয়া মই ইয়াৰ পৰা কচু বুটলি লওঁ, টাবত বনাবগৈ লাগিব নহয়। এয়া এতিয়া মই কচু বুটলি লওঁ, তাৰপিছত কচু বুটলি কিমান পালোঁ আপোনালোকক পিছত দেখাই দিম। কাৰণ মই এতিয়া কচু বুটলি পিনে ভিডিঅ' কৰিব নোৱাৰিছোঁ, শেষত দেখাই দিম কিমান পালোঁ কচু। এয়া এতিয়া মোৰ কচু বুটলি হৈ গ'ল, ইমানখিনি পালোঁ মই। আৰু আছিলে, খালি মই বুটলিব নোৱাৰিলোঁগৈ আৰু কচু। ভাগৰ লাগি গ'ল। এইখিনি হৈ যাব ইমানখিনি পিটিকা কৰিবৰ কাৰণে। ধুই মেলি ল'ম এতিয়া ভালকৈ, তাৰপিছত কেনেকৈ কি কৰোঁ দেখাই যাম আপোনালোকক। এতিয়া মই জুই জ্বলাই পিনে কচুখিনি বইল কৰি আছোঁ। কচুখিনি ছাইডতে বিলাহী দুটাও দি দিওঁ। বিলাহী খৰিকাত দি দিছোঁ। বিলাহীৰ লগত পিটিকিম, যিহেতু খজুৱাব নহ'লে, সেইকাৰণে বিলাহীও দি দিওঁ। বিলাহী আৰু কচু বইল কৰি আছোঁ, বিলাহী পুৰি আছোঁ। হ'লে মানে দেখাম আপোনালোকক। এতিয়া কচু সিজিছে আৰু বিলাহী দুটা এনেকৈ খৰিকাডাল পুৰি গ'ল, কাৰণ মই এতিয়া বনাই দিছিলোঁ নতুনকৈ পুৰি গ'ল। এনেকৈ এতিয়া কচুখিনি ভৰাই দিওঁ। সিজি গৈ আছে যিহেতু, সেইকাৰণে অলপ টাইম লাগে অলপ কচু সিজিবৰ কাৰণে। বিলাহীও হৈছে, লগত দি দিম মই জলকীয়া, আদা এইবিলাক লগত দি দিম। বিলাহীকেইটা হ'লে আৰু সিজিলে, এতিয়া লগতে মই জলকীয়া কেইটামানো দি দিছোঁ। জলকীয়াকেইটাও বইল হৈ যাব, তাৰপিছত পিটিকি ভাল লাগিব। এয়া ধনিয়া, পিঁয়াজ, আদা আৰু বিলাহী লগত এনেকৈ থৈ লৈছোঁ। আৰু এইবিলাক আগে মই কুটি ল'লোঁ, যেতিয়া কচুখিনি সিজি আছিলে তেতিয়াই মই কুটি থৈ ল'লোঁ। এতিয়া পিটিকা কৰা দেখাম আপোনালোকক। এইবিলাক এতিয়া চামুচে পিটিকা কৰি লওঁ, কাৰণ হাতে কৰিলে বহুত বেছি গৰম হৈ আছে। চামুচে আগে কৰি লওঁ। কচুখিনি কিমান বেছি আছিলে যেতিয়া মই ছিঙি আছিলোঁ, বুটলি আছিলোঁ তেতিয়া বহুত সৰহ হৈ আছিলে। যেতিয়া সিজাৰ লগে লগে কম হৈ গ'ল, সেনেকুৱাই আৰু কচুবিলাক। চামুচেৰে মই এতিয়া পিটিকা কৰি লৈছোঁ ভালকৈ। জলকীয়াকেইটাও এতিয়া কৰি লওঁ।
দুটা বিলাহী দি দিছোঁ কাৰণ খজুৱাই বহুত কচুৱে, সেইকাৰণে মই দুটা বিলাহী দি পিটিকা কৰিছোঁ। এনেকৈ ওপৰত দি দিছোঁ। জলকীয়াবিলাক অলপ ডাঙৰে হৈ থাকিলে পিটিকা মানে হৈ যাব, এনেকৈ ভাল লাগে খাই। জলকীয়াবিলাক এনেকৈ থাকিলেও ইমান বেছি বেয়া নালাগে খাই পিনে। হৈ গ'ল এতিয়া কচু পিটিকা। চাওকচোন কিমান বেছি ধুনীয়া লাগিছে। আপোনালোকেও খাই চাব এনেকৈ আৰু কেনেকুৱা লাগে মোক জনাব। এয়া এতিয়া মই ভাত খাব লৈছোঁ। মই বনাইছিলোঁ যে কচু পিটিকাকণ একণ আৰু বেঙেনা খাব লৈছোঁ, আৰু আইতাই বনালে দাইল আৰু তিতা কেৰেলা ভাজি আৰু আলু। তেতিয়া ভাত এনেকৈ খাই দিওঁ আৰু পাছবেলা আহাৰকণ। এয়া কেনেকুৱা লাগে আপোনালোকক ক'ম বাৰু খাই পিনে। এয়া হৈছিলে কচু, বহুত টেষ্টি হৈছে। আপোনালোকে খাব এনেকৈ, আৰু বেঙেনাকণ খাই কওঁ, যিহেতু ইমান কষ্টকৈ বনাইছোঁ মই বেঙেনা। এয়া বেঙেনা পিটিকাকণো বহুতেই বেছি খাবলৈ ভাল হৈছে। বাই বাই। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইকো কৰি দিব।